ওয়েলকাম টু মাই ইউটিউব চেনেল এডুকেশ্যনাল থটছ। বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ শিক্ষক নিযুক্তিৰ বাবে এটা বেয়া খবৰ। সেই বেয়া খবৰটো কি সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি মোৰ এই চেনেলত কোনোবাই নতুন হৈ থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী এনেধৰণৰ ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, সেই বেয়া খবৰটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কামৰূপ মেট্ৰ' জিলাৰ এডুকেশ্যন ছাবজেক্টৰ যিখিনি আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্ট আছিল সেই পোষ্টখিনি এতিয়া পষ্টপন কৰিছে। কিন্তু কিয় পষ্টপন কৰিছে তাৰ কাৰণ এতিয়ালৈকে জনোৱা নাই, কেৱল স্থগিত কৰিছে, তাৰ নটিচটো দিছে। গতিকে বন্ধু-বান্ধৱীসকল, আকৌ যেতিয়ালৈকে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ জাননী নাহে তেতিয়ালৈকে আমি বাট চাই থাকিব লাগিব। এইটোৱে আছিল আপোনালোকক দিবলগীয়া এটা সৰু ইনফৰমেশ্যন। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। থেংক ইউ।